হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। ভালে থাকক, সুস্থ থাকক, সুস্বাস্থ্যৱান হৈ থাকক। আকৌ মই নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি গ'লোঁ। এয়া গুৱাহাটীত দ্বিতীয়টো দিন। ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি ফুৰিবলৈ যাম, ক'লৈ যাওঁ, কি কৰোঁ আপোনালোকক বাৰু দেখাম। আপোনালোকে চাই যাব ভিডিঅ'টোৰ শেষৰলৈকে। আমাৰ মানুহখিনি খোৱাত কিন্তু বেয়া নহয় দেই, এটাই খাইছে, দুইটাই চাই। ৰাতিপুৱা চাহ খোৱা হ'ল বাৰু। বা গ'ল ডিউটি, আমিও ভাবিলোঁ পাতলকৈ কিবা এটা খাই লওঁ বুলি বাহঁতৰ ৰুমৰ ওচৰতে হোটেল এখনতে আমি গোটেইকেইটাই চলে পৰঠা খাই আছোঁ। ভিনদেউ ছোৱালীজনীৰ কাৰণে খাব পৰা নাই, তেওঁলৈ পেকিং কৰি লৈ গ'লোঁ। আমি গোটেইকেইটাই খাই আছোঁ আৰু। বৰষুণ, বতৰটো কালি ভালে আছিলে বাৰু, এতিয়া ৰ'দ দিছে। এয়া দেখিছেনে, অকণমান গৰম পৰিছে বাৰু। এয়া বায়ে মুখত ঢাকি লৈছে, দেখিছে ৰ'দ পৰিব বুলি। আমি এতিয়া গাড়ীত বহি ল'লোঁ, ভিনদেউহঁতৰ গাড়ীত। এতিয়া গৈ থাকোঁ আৰু। এয়া আমাৰ এখেত আগফালে আমাৰ মুনুকণ টুপি পিন্ধি লৈছে। এয়া ভিনদেউৱে গাড়ী চলাইছে আৰু এয়া ভিনদেউ ছোৱালীজনী আছে। যদি চিত্ৰাৱন পাইছোঁহি, পাৰ হৈছোঁ। এইফালে আমি গৈ আছোঁ এতিয়া বালাজী মন্দিৰ। আহি পাই গ'লোহি বালাজী মন্দিৰ। এতিয়া ভিতৰত সোমাইছোঁ আৰু। এয়া আমাৰ মুনুকণ নামিলে, বা নামিলে গাড়ীৰ পৰা। ৰ'দটো পুৰা দিছে, দেখিছেনে? এয়া আমাৰ টুকুৰতে চাওঁ। এয়া মুনুকণ টুপি লৈছে। এতে কুকুৰ বা ডিউটি গ'ল। এতিয়া আমি টিকলাক লৈ আহিছোঁ আমাৰ লগত। আপোনালোকে যেনেকুৱাই গাড়ী নানক কিয়, সৰু ডাঙৰ কোনো কথা নাই, ধুনীয়াকৈ সুবিধা দিয়া আছে গাড়ী পাৰ্কিঙৰ। আমি ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰি গৈ আছোঁ এতিয়া মন্দিৰলৈ বুলি। টুকুৰুজনী দেখিছেনে, মাক নাই যদিও আমনি নাই, ধুনীয়াকৈ হাঁহি হাঁহি গৈ আছে। কিন্তু সেইদিনাহে ইমান ৰ'দ দিছে, গৰমো মাৰিছে। তাত বাৰু ঠাণ্ডা এটা পৰিৱেশ, ঠাণ্ডা একদম বতাহ মাৰি আছে, ভাল লাগিছে। আহি পাই আমি ধুনীয়াকৈ বহি ল'লোঁ। বহিবলৈও ধুনীয়া সুবিধা আছে, দেখিছেনে? আৰু মানে ইমান ঠাণ্ডা পৰিৱেশ আৰু জেগাডোখৰো ইমান ঠাণ্ডা, সেইকাৰণে আমি ভাবিলোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। গুৱাহাটীত থকা দক্ষিণ ভাৰতৰ এই মন্দিৰটো বালাজী মন্দিৰ। এনেকুৱা মন্দিৰ সচৰাচৰ চাউথ ইণ্ডিয়াত দেখা পোৱা যায়। আচলতে গুৱাহাটীত কি সুন্দৰভাৱে মানে বনাই ৰখা হৈছে, দেখিলেই মানে আপোনালোকৰ মন ভৰি যোৱাকৈ আৰু ইমান ধুনীয়াকৈ মানে বনাইছে। বগা ৰঙে 3টা মন্দিৰ বনাইছে, 3টা বগা, ইমান ধুনীয়া লাগিছে। মানে দেখাততো লাগিছেই বাৰু, আৰু আপোনালোকক মানে বুজাব নোৱাৰোঁ, আপোনালোকে আহিলে গম পাব কেনেকুৱা মানে অনুভৱ হয়। তো মনটো পবিত্ৰ এনেকুৱা মানে অনুভৱ হয় আচলতে। আৰু ল'ৰা ছোৱালী কণমানি আনিলেও আপোনালোকে একো দিগদাৰ নাপায়, ধুনীয়াকৈ খেলিবলৈ মানে মুকলিকৈ খেলা ধূলা কৰিবলৈ ধুনীয়াকৈ সুবিধা আছে ইয়াত। আৰু পাৰ্কিঙৰো সুবিধা দিয়া হৈছে। ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, দেখিয়ে ভাল লাগিছে। আৰু ৰাতি অহা হ'লে বেছিয়ে ভাল হ'লহেঁতেন। ৰাতি বালাজী মন্দিৰ লাইটৰ পোহেৰে মানে জিলিকি থাকে, ভাল লাগিলেহেঁতেন ৰাতি। কিন্তু আমি সময় সুবিধা মিলাব নোৱাৰাৰ কাৰণে আমি দিনতে আহিবলগীয়া হ'ল। এইফালে ভিনদেউ আৰু বায়ে খাবলৈ গৈছিল, এইফালে খোৱাৰো ব্যৱস্থা আছে। ভিতৰলৈ চেণ্ডেল ভৰাবলৈ নিদিয়ে, আপোনালোকে বাহিৰতে থৈ যাব লাগিব। বাহিৰত মানে আপোনালোকৰ পৰা পইচা ল'ব আকৌ দেই, 2 টকা ল'ব। আপোনালোকে ধুনীয়াকৈ থৈ যাব আৰু আহোঁতে ধুনীয়াকৈ লৈ আহিব পাৰিব। আমি 3টা মন্দিৰতে ধুনীয়াকৈ অৰিহণা দি সেৱা কৰিলোঁ। আৰু দেওবাৰে মানুহ বেছি ভিৰ লাগে, আমি যাওঁতে বেছি মানুহ নাই বাৰু। আৰু জানুৱাৰী মাহত বেছি ভিৰ হয়। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ